আজি আপোনালোকৰ মাজত আলোচনা কৰিম সেৱাই দশম শ্ৰেণীৰ বাবে আৰম্ভ কৰা অনলাইন ক্লাছৰ বিষয়ে। বৰ্তমান সময়ত কৰোনা ভাইৰাছৰ কাৰণে দেশৰ যিটো লকডাউন দি থৈছে সেই লকডাউনৰ বাবেই সেৱাই এইটো আৰম্ভ কৰিছে। অনলাইন ক্লাছ ইউটিউবৰ মাধ্যমেৰে দিব আপোনালোকক ক্লাছটো। সামাজিক দূৰত্বটো মানি লওক আৰু ঘৰতে থাকক, সুৰক্ষিত থাকক সকলো। সেৱাই এই ক্লাছটো ইডু 8 নামৰ এটা ইউটিউব চেনেলৰ যোগেদি আপোনালোকৰ মাজলৈ আগবঢ়াইছে। ইউটিউব চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যনত দিম। আপোনালোকে লিংকটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাত গৈ আপোনালোকে চাব পাৰিব। আপোনালোকৰ 3টা বিষয়ৰ ক্লাছ হ'ব। সেইকেইটা হৈছে ইংলিছ, মেথমেটিক্স আৰু ছায়েন্স। আৰু 3টা ভাষাত আপোনালোকে ভিডিঅ'বোৰ পাব। সেইকেইটা হৈছে আছামিজ, ইংলিছ। যদি এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে ভিডিঅ'টো পায়।